জন্মদিনৰ শ্বৰ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো ঘৰৰ ওচৰতে থকা লক্ষী বেকাৰীত আহিলোঁ। জন্মদিন বুলি ক'লেতো এক নম্বৰতে কেকটোৱে পৰে। তো তাত এটা কেক ল'লোঁ। কেক লৈ বাৰ্থডে গাৰ্লৰ কাৰণে এটা গিফ্ট ল'ব আহিলোঁ। আৰু গিফ্টটো এয়া হয়, বাৰ্থডে গাৰ্ল হয় চিমি। আৰু গিফ্টটো মানে ছাৰপ্ৰাইজ ৰাখিলোঁ। তো ঘৰ আহি পালোঁ, বাইদেউ আহিলে ডিউটিৰ পৰা। তাইৰ কাৰণে গিফ্ট আনিলে কাণফুলি আৰু বক্সা আছিল। বক্সাত মানে গুণুৱে লৈ আছে এটা গিফ্ট। আৰু সন্ধিয়া সময় হ'ল, আমাৰ ঘৰত থকা নেহাক মানে বেলুনখিনি ফুলাব দিলোঁ। আৰু এই গিফ্টটোৱে আছিলে, কাপোৰযোৰ দিলোঁ তাইক আৰু কাণফুলিযোৰ বাইদেৱে দিছিলে, পিন্ধিলে। তো তাৰ কেকটো আনবক্সিং কৰিলে। আনবক্সিং কৰাৰ পাছত তাইক ক'লোঁ, তুমি কেকটো হাতত লোৱা, মই অলপ ভিডিঅ' কৰোঁ বুলি। তো কেকটো হাতত ল'লে, মই ভিডিঅ' কৰিলোঁ আৰু এনেদৰে মানে আয়োজন কৰিলোঁ জন্মদিনৰ। তো কেক কাটিলে। তো কেকটো কটাৰ পাছত প্ৰথম খোৱালে গুণুক, তাৰপাছত খোৱালে মোক, আৰু তাৰপাছত খোৱালে মা আৰু বা। তাৰপাছত সন্ধিয়া হ'ল, বায়ে মানে বগা সৰিয়হ দি পেলাই এয়া মাংস হয়, মাংস আঞ্জা বনালে। আৰু বাইদেউ অকণমান কিটচেনত বনাই আছিলে। তো ভিডিঅ' কৰিলোঁ। ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।